জয় জয়তে আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি আপোনালোক সকলোৱে জানে যে বৰ্তমান আজি 2 বছৰে কৰোনা মহামাৰীয়ে পৃথিৱীত সংঘাৰী ৰূপ ধাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে লকডাউন ঘোষণা কৰিলে। এই লকডাউন ঘোষণা কৰা আজি 2 বছৰ অতিক্ৰম হৈছে। সেয়েহে আমাৰ কৰ্মক্ষেত্ৰত আমি জড়িত ব্যক্তিসকলে কৰ্ম কৰিবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। যিহেতু কৰ্মীসকলে ফিল্ডলৈও যাব নোৱাৰা হ'ল যিকোনো কৰ্ম কৰিবলৈ যাওঁতে, অন্যহাতে লকডাউনৰ পৰিপ্ৰেক্ষিতত আমাৰ সমাজ ব্যৱস্থা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত মানুহ সমবেত হ'ব নোৱাৰা হ'ল। যি ক্ষেত্ৰত এই কৰ্মৰ লগত আমাৰ কৰ্মসমূহ জড়িত হৈ থাকে। তথাপিও এই লকডাউনৰ মুহূৰ্ততে মনতে বহুদিনৰ পৰা সাঁচি ৰখা এটা কথা আমি অৱগত কৰিম বুলি ইউটিউব চেনেলৰ মাধ্যমে এটা ষ্টুডিঅ'ৰ জৰিয়তে অলপ কিছু কথা ক'বলগীয়া, মনৰ কথা ক'বলগীয়া আপোনাৰ আছিলে, আপোনাৰ সমাজত আছিলে। সেয়েহে আমি ইয়াৰ জৰিয়তে 4টা কথা ক'ম বুলি ভাবিছোঁ। নাজানো আপোনালোকে কথাখিনি কেনেধৰণে সহজভাৱে লয় নলয়, সেইটো আপোনালোকৰ বিচাৰিত বিষয়। আৰু সেয়েহে তথাপিও আপোনালোকৰ চৰণত পুনৰবাৰ সেৱা লৈছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত আপোনালোকে মতামত দাঙি ধৰিবলৈ নাপাহৰিব। আজি মই আপোনাৰ সকলৰ আগত এটা বিষয়বস্তু আনিছোঁ। সেয়া হৈছে শিল্পীসকলৰ মনৰ কথাই বুলি এটা বিষয় আলোকপাত কৰিব বিচাৰিছোঁ। এজন শিল্পী হিচাপে জীৱনৰ এই 52 বছৰ বয়সলৈকে পাই অহা কিছু অভিজ্ঞতা, অনুভৱ, আৱেগৰ কথা ক'ম। এই পৃথিৱীত নগৰ চহৰৰ অলিয়ে গলিয়ে গ্ৰামাঞ্চলৰ চুকে কোণে শত সহস্ৰ শিল্পীৰ জীৱন পৰিক্ৰমা, কৰ্ম সংস্কৃতিৰ কথা ভাবি বা কৈ শেষ কৰিব নোৱাৰোঁ। সৃষ্টিশীল যুদ্ধখনৰ আমি একোজন অক্লান্ত কৰিলোঁ। অবিৰতভাৱে নৱ সৃষ্টিৰ কাৰণে সদায় যত্নৱান। ভাগৰ নাই, হতাশ হোৱা নাই, ধৈৰ্যও হেৰুওৱা নাই। আপোন পাহৰা হৈ কল্পনা সাগৰত আমি আজি বিভু। শিল্পী হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ কেইটামান বিশেষ গুণৰ প্ৰয়োজন হয়: ধৈৰ্য, ধ্যান, ধাৰণা আৰু মনোবল। ইয়াৰ উপৰিও লাগিব ঐশ্বৰিক শক্তি। ঐশ্বৰিক শক্তিৰ অবিহনে এই কাম কৰাটো সম্ভৱপৰ নহয়। অন্যহাতে এইবোৰ কৰ্মৰ মাধ্যমেৰেও সমাজত শ্ৰেষ্ঠত্ব নহ'ব পাৰে, যদিহে চৰিত্ৰ দিশত সংশোধন নহয়। অমায়িক, নিষ্ঠাবান, দয়াশীল, মৰমীয়াল ব্যক্তি হিচাপে সমাজে স্বীকৃতি নিদিলে যিমান শিল্পকৰ্মৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবলৈ যত্ন নকৰক, সেই আশা এক মুহূৰ্ততে ধূলিসাৎ হৈ যাব পাৰে। সেইবাবে কোৱা হয় যে ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল। শিল্পীৰ প্ৰকাৰ সীমাহীন। সুন্দৰ কণ্ঠৰে গীত পৰিৱেশন কৰাজনৰ পৰা আৰম্ভ কৰি বিভিন্ন দেৱ দেৱতা প্ৰতিমূৰ্তি নিৰ্মাতা, তাঁতশালৰ শিপিনী, সুন্দৰ চিত্ৰ অংকন কৰা গৃহ নিৰ্মাতা, বাদ্যকাৰক, সোণৰূপৰ অলংকাৰ নিৰ্মাতা, মাটিৰ বাচন বৰ্তন নিৰ্মাতাসকল আৰু অভিনেতা অভিনেত্ৰীসকল, নৃত্য গীতাদিত জড়িত ব্যক্তিসকল, কাঠৰ আচবাব নিৰ্মাতাসকল, বাঁহ বেতৰ সঁজুলি নিৰ্মাতাসকল, পুতলা আদি নিৰ্মাতাসকল ইত্যাদি শত সহস্ৰকোটি শিল্পী কৰ্মৰে জড়িত ব্যক্তিসকলেই হৈছে একোজন শিল্পী। ধন্য আমাৰ এইদৰে এই শিল্পী জীৱনৰ কৰ্মসমূহ। আৰু এই কোটি জন্ম সাধনাৰ ফলতহে যে হয়তো ভগৱানে আমাৰ দৰে মানৱ জীৱনত এটি শিল্পকৰ্মৰ যোগেদি মানৱ সেৱা কৰিবলৈ পৃথিৱীত জন্ম দিলে। লগতে ধন্যবাদৰ পাত্ৰ আমাৰ পিতৃ মাতৃ। তেওঁলোকৰ বাবেই এখন সুন্দৰ পৃথিৱীৰ দৰ্শন লাভ কৰিলোঁ। চিৰনমস্য জগদীশ্বৰ, চিৰনমস্য আমাৰ পিতৃ মাতৃ। এই সুযোগতে মোৰ কৰ্মৰ আজিৰ সম্পৰ্কটো থুলমূলকৈ মই দুআষাৰ জনাই যোৱাটো ভাল হ'ব বুলি ভাবিলোঁ। শিল্পকৰ্মত জড়িত হোৱা প্ৰায় 16-17 বছৰ হ'ল। ইয়াৰ ভিতৰত সত্ৰ, নামঘৰ আৰু ব্যক্তিগত কীৰ্তনঘৰলৈ সৰ্বমুঠ 118খনকৈ আসন দিয়া হৈছিলে। এই আসনসমূহৰ গড়মূৰ শাখা সত্ৰ লখিমপুৰ, কুনিয়া সত্ৰ লখিমপুৰ, বৰবৰীয়া শাখা সত্ৰ জোনাই, মুকং চেলেক পাৰ্বতীৰ বৰনামঘৰ, কলিতা আঞ্চলিক বৰনামঘৰ, মুঠ 4গৰাকী সিংহাসন দিয়া হৈছিল। বাকীখিনি দেউতাসন। ভাস্কৰ্য শিল্পকলাৰ ভিতৰত বিষ্ণুমূৰ্তি, অনন্ত মূৰ্তি, শিৱমূৰ্তি, পৰুদ্ৰ মূৰ্তি, জয় বিজয়, নিসিংহ মুৰাৰী, প্ৰহ্লাদ, শিৱলিংগ, বৃষভ এই ইত্যাদিবিলাকে আমি দিয়া হৈছিল।
ইয়াৰ উপৰি আমাৰ ধৰ্মীয় অনুষ্ঠানৰ অতি সন্মানীয় নামঘৰীয়া নামাচাৰ্য আৰু গুৰু নিৰ্মালী পদত্ব বায়নৰ দায়িত্ব থাকিও এই অভাজনে পালন কৰি যাবলগীয়া হৈছে। সেয়ে সমাজৰ এনে এক সন্মানীয় দায়িত্বসমূহৰ অলংকৃত ব্যক্তিসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পৰ্কত পৰৱৰ্তী কিছু আলোকপাত কৰিম বুলি প্ৰয়াস কৰা হৈছে। আজি ষ্টুডিঅ'ৰ পৰা আপোনালোকৰ চৰণত সেৱা লৈছোঁ, আশীৰ্বাদ কৰিব। পৰৱৰ্তী দিনবোৰত যাতে আপোনালোকৰ আশ্ৰিত হৈ আপোনালোকৰ বুকুৰ মাজত থাকি সৎ কৰ্ম সৎ চিন্তাৰে এই মহান কৰ্মৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ সেৱা কৰি যাব পাৰোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভগৱন্তই আপোনাৰ সমস্ত কৃপা কৰক। পৃথিৱীৰ অন্যায় অপকৰ্ম নিৰ্মূল কৰি সঘনে ঘটি থকা প্ৰাকৃতিক দুৰ্যোগৰ পৰা কৰোণা মহামাৰীৰ সংহাৰী ৰূপৰ পৰা পৰিত্ৰাণ কৰি শত সহস্ৰ প্ৰাণীক শান্তিৰে জীয়াই ৰাখক। অহা ভিডিঅ'টি প্ৰাকৃতিক দুৰ্যোগ কৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱন্তৰ চৰণত নিবেদন জনোৱা এটি গীত পৰিৱেশন কৰি ভাল বেয়া মতামত কমেণ্ট বক্সত জনাব। ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ সমস্ত সৎ পৰামৰ্শ সহযোগিতা আমাৰ বাবে হৃদয় নিৰ্মালী কৰিব। ধন্যবাদ। সত্যম শিৱম সুন্দৰম।